whose name this auditorium where we are present today has been named by the Caribbean Autonomous Council. Khorsing Terang should they form a Caribbean adorable. They submit a memorandum to His Excellency, Honorable Governor of Assam. Thank you so much, sir. Da ini Sarsing Teron Langkung Habi Auditorium Hulalong Town Hulalong Indeng Troxikerapi Caribbean Autonomous Council Plaso Kelongpong Plaso Katalon Cetong Rapet Caribbean Autonomous Council Speaker Raju Tiswa Kehai Lapian Parta Laso Mailong Naga Cetong Dut 6 ST Parliamentary Constituency IMP Omor Singh Tiswa Kehai MLA Bida Singh Lenga Kehai MLA Dorsing Ronga Kehai Lapena Partame Ilitum Nangai Cetong Dot Podmosri Donosoring Tia Kehai Lapena Partame Tim Caribbean Long Mate Caribbean Autonomous Council Long Nilong Kamang Klem Rapet PM Akehai Pidoan MEC Akehai Pidoan Lapenang Parta Aparin ACM Mujarian Se Akehai Lapenang Parta Karbi Jutang Asong Karbi Cultural Society TDP Amaipu Humsing Be Akehai Lapenang Parta Karbi Lamedamai TDP Amai Phua Kehai Lapena জনগোষ্ঠীত বহবাস কৰা সকলো দল সংগঠন সকলো নাগৰিক জ্যেষ্ঠ নাগৰিক পৰা আৰম্ভ কৰি সকলো কাৰ্বি আংলং বাহিন্দা স্থানীয় বাহিন্দাসকলক মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত এটা স্থায়ী শান্তি যেটো আজি হৈ আছে আৰু লগতে স্থায়ী শান্তি হ'লে কাৰ্বি আংলঙত এটা ডেভেলপমেন্ট কামবিলাকৰ পূৰণ হ'ব সকলো সমষ্টিত সকলো গাঁৱত সকলো চুবুৰী ডেভেলপমেন্টৰ কাম পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব কাৰ্বি আংলং স্থায়ী শান্তি হ'ব লাগিব গতিকে মই কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিব বিচাৰি যে আমি কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডেভেলপমেন্টৰ কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত আমি একেলগে কাম কৰিব লাগিব আৰু সকলোৱে আশীৰ্বাদ দিব লাগে আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ হোৱাৰ সপোন এই সপোনে সবে সহায়তা কৰিব লাগে ধন্যবাদ স্যার থ্যাংক ইউ স্যার গোটেইখিনি কৰা কৰে কথা আহিলা গাল দিব তুমি ধৰিছা নাই এই খাব নাহিলে বেয়া নাপাব দেই হৈছে এছডিসি এণ্ড অটোনমি মুভমেণ্ট এই কিতাপখন প্ৰকাশ কৰিছে সোলাংডো পাব্লিকেশ্যনে আৰু এই কিতাপখনৰ মুঠ পৃষ্ঠা হ'ল 1008 পৃষ্ঠা ইয়াৰ ভিতৰত ৰঙীন অৰ্থাৎ কালাৰ পৃষ্ঠা আছে 64 পেজেছ আৰু এই কিতাপখন হ'ল এছডিসি আন্দোলনৰ এটা ইতিহাস আৰু মই এটা কথা ক'ব বিচাৰো যে কোনো এটা সংগঠন বা দলৰ ইতিহাস লিখাটো বহুত কষ্টকৰ কাম বৰ সহজ কথা নহয় আৰু যোৱা প্ৰায় 2.5 বছৰ ধৰি মই এই কিতাপখন লিখি আছো আৰু এতিয়া মই ৰাইজৰ হাতত তুলি দিব পাৰিছো আৰু এই গ্ৰন্থখন লিখোতে মই বহুতো তথ্য পাতি সংগ্ৰহ কৰিছিলো
আৰু মই ভাবিছোঁ মই সঠিক ৰূপত উপস্থাপন কৰিব পাৰিছোঁ আৰু এই কিতাপখন প্ৰকাশ কৰোঁতে আৰ্থিক সাহায্য আগবঢ়াইছে আমাৰ শ্ৰদ্ধাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডক্টৰ তুলিয়াৰাম ৰহাঙাই গতিকে মই তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কিতাপখনে ছাত্ৰ ছাত্ৰী প্ৰফেচাৰ শিক্ষক ৰাজনীতিবিদ আৰু সাধাৰণ পাঠক সকলোকে উপকৃত কৰিব বুলি মই আশা কৰিছোঁ আশা কৰোঁ ৰাইজৰ মাজত মোৰ গ্ৰন্থখনে সমাদৰ লাভ কৰিব পৰৱৰ্তী পৰিকল্পনা হ'ল মোৰ আৰু এখন মই ভাবিয়ে থৈছোঁ সেইটো ইনচাৰ্জেঞ্চি ইন দ্য হিলছ পাহাৰত যিবিলাক আগতে উগ্ৰপন্থী কাৰ্যকলাপ চলি আছিল সেইবোৰৰ ওপৰত মই এটা কিতাপ লিখিব বিচাৰিছোঁ আৰু সেইটো মই এতিয়া আকৌ আৰম্ভ কৰিছোঁ ইতিমধ্যে মই এইখন কিতাপৰ সৈতে 10খন কিতাপ লিখিছোঁ তাৰ ভিতৰত প্ৰথমখন হৈছে কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস পলিটিকেল হিষ্ট্ৰী অফ কাৰ্বি আংলং তাৰপিছত কাৰ্বি আংলং এ বাৰ্ডছ আই ভিউ মেমৰেণ্ডা অন অট'নমি ডিমাণ্ড তাৰপিছত লুনচেপু চন্দ্ৰকান্ত তেৰাং আলোটুন তাৰপাছত আংলঙৰ দস্তাবেজ মুঠতে মই এতিয়ালৈকে মাই ট্ৰেভেল মেমৰিজ এতিয়ালৈকে মই 10খন কিতাপ প্ৰণয়ন কৰিছোঁ আজি আপুনি মুকলি কৰা কিতাপখন ৰাইজে কেনেকৈ আৰু ক'ৰ পৰা গ্ৰহণ কৰিব পাৰে এই কিতাপখন এই ৰয় বেকাৰীৰ সন্মুখত মাতৃ বুক ষ্টল বুলি আছে তাত আমাৰ পাঠকসকলে ক্ৰয় কৰিব পাৰিব আৰু যদি কোনো বাহিৰৰ পৰা কিনিব বিচাৰে যদি বাহিৰৰ নহয় তেওঁলোকে যদি অনলাইনত মোক পে'মেণ্ট দি দিয়ে তেতিয়াহ'লে মই স্পীড পোষ্টত পঠিয়াই দিব পাৰিম প্ৰাইচটো 1000 টকা